মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠটোৰ আমাৰ পৰিৱেশ নামৰ প্ৰথম পাঠটোৰ পৰিৱেশৰ জৈৱিক উপাদানখিনিৰ কথা ইতিমধ্যে পঢ়িছিলোঁ আৰু অজৈৱিক উপাদানখিনিৰ কথা পঢ়ি থাকোঁতে পানী এই অজৈৱিক উপাদানটোলৈকৈ তোমালোকক ভিডিঅ'বিলাক দিয়া হৈছিলে। তোমালোকে নিশ্চয় ঘৰত চাইছিলা। প্ৰায় ৰিলায়েন্সৰ জিঅ' নেটৱৰ্কৰ প্ৰব্লেমৰ বাবে ভিডিঅ'খিনি আপলোড কৰিব পৰা নাই আৰু তোমালোকলৈ পঠিয়াবও পৰা নাছিলোঁ। এতিয়া আমি পৰিৱেশৰ অজৈৱিক উপাদান মাটিৰ কথা পঢ়িম। মাটিৰ কথা পঢ়িবলৈ যোৱাৰ আগতে কওঁ, মাটিৰ বিষয়ে সকলোৰে এটা ধাৰণা আছে। মাটি মানে কি? মাটি য'ত আমি খেতি বাতি কৰোঁ, য'ত আমি ঘৰ দুৱাৰ বনাওঁ, য'ত পানী আছে, জান জুৰি আছে, নিজৰা আছে, ৰাস্তা আছে, ঘাট আছে, গাড়ী মটৰ চলাব পাৰি, মানে পৃথিৱীৰ যিটো উপৰিভাগৰ অংশ সেইটোৱে হৈছে মাটি। আৰু পৰিৱেশৰ এই মাটি উপাদানটো সকলোতকৈ প্ৰয়োজনীয় অজৈৱিক উপাদান। ঠিক পানীৰ দৰে আমাক মাটিও লাগে জীয়াই থাকিবৰ বাবে, কাৰণ মাটিৰ ওপৰতে উদ্ভিদ থাকে, মাটিৰ ওপৰতে আমি খাল পুখুৰী ইত্যাদি খান্দি পানীৰ ব্যৱস্থা কৰি ল'ব পাৰোঁ। মাটিৰ ওপৰতে ধৰা তোমালোকে ভূগৰ্ভৰ পানী উলিয়াবলৈ দমকলটো বহাব পাৰা। মাটিৰ ওপৰতে গছ গছনি হয়। এইখিনি কথা এতিয়া আমি আন এটা কথা কিতাপৰ পৰা চাই বা কিতাপত পঢ়ি বুজিব পাৰিছোঁ। তোমালোকে ভিডিঅ'টো চাই থাকোঁতে কিতাপখন উলিয়াই ল'বা, 5 নম্বৰ পৃষ্ঠাৰ মাটিটো চাই থাকিবা। মাটি যিটো কথা কৈছে, ইয়াত এটা কথা দিছে আৰু যে সকলো ঠাইৰে মাটিৰ গুণাগুণ একেই নহয়। মানে মাটি কোনোবা এঠাইত সাৰুৱা হ'ব পাৰে, কোনোবা এঠাইত সাৰুৱা নহ'ব পাৰে। কোনোবা এঠাইত ধান খেতি হয়, কোনোবা এঠাইত চাহ খেতি হয়। আমাৰ বিদ্যালয়ৰ কাষত ধান খেতিতকৈ চাহৰ বাগান বেছি আছে, আমি এইটো সকলোৱে লক্ষ্য কৰিছোঁ। কিন্তু বেলেগ ঠাইত কি আছে, ধাননি হয়, মানে পথাৰ বেছি আছে। সকলোৰে মাটি সকলো প্ৰকাৰৰ উদ্ভিদ হ'বৰ বাবে একেই নহয়। বেলেগ বেলেগ মাটিৰ গুণাগুণ আৰু মাটিৰ উৰ্বৰতা শক্তি, যিটো সাৰুৱা শক্তি, সেইটো বেলেগ। এইটো কথা কিতাপত কৈছে। কিছুমান মাটি উৰ্বৰ, কিছুমান অনুৰ্বৰ। মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বিভিন্ন খেতি কৰা হয়। যিখিনি কথা মই কৈ দিলোঁ, সেই কথাখিনিকে উদ্ভিদ আৰু প্ৰাণীৰ বাবে মাটি অপৰিহাৰ্য। উদ্ভিদ মানে গছ গছনিৰ বাবে, প্ৰাণী মানে মানুহ, গৰু, ছাগলী, হাতী, যিখিনি আছে মানে জীৱিত বস্তু, গছ গছনিৰ বাহিৰে চৰাই চিৰিকটিকে ধৰি, সেই সকলোৰ বাবে মাটিটো প্ৰয়োজনীয়। মাটিৰ পৰা উদ্ভিদে প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে। মাটিৰ পৰা প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ উদ্ভিদে লয় বুলি কৈছে। এতিয়া তোমালোকে এইখিনিলৈকে পঢ়িবা নিজৰ ঘৰত আৰু ভিডিঅ'টো শুনিবা। এতিয়া তোমালোকৰ বাবে কৰিবলগীয়া প্ৰশ্নকেইটা মই হোৱাটছএপত শ্বেয়াৰ কৰি দিম ফটো মাৰি। তোমালোকে সেই প্ৰশ্নকেইটা কৰি মোক আকৌ পুনৰ ফটো মাৰি দেখাবা। আজিলৈ ভিডিঅ'টো এইটোৱে, আৰু তোমালোকে আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছা আৰু ভিডিঅ'বিলাক চাবা, চাই পেলাই পঢ়িবলৈ যত্ন কৰিবা। ময়ো কণ্টিনিউ তোমালোকক এইবিলাক দিম বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ আমাৰ জিঅ' নেটৱৰ্কটো আগতকৈ ভাল হ'ব বুলি। ঠিক আছে, আজিলৈ আহোঁ। ধন্যবাদ।